পথাৰৰ মাজত হোৱা এই শাকবিধ খাই পাইছেনে? খাব কিন্তু তিতা লাগে। প্ৰথমতে মই এইখিনি ধুই লৈছোঁ ভালকৈ, 2-3 বাৰ ধুই ল'ব, কাৰণ পোক পৰুৱা থাকিব পাৰে পথাৰত হোৱা যিহেতু। গতিকে মই একদম মিহি মিহিকৈ কাটিম, একদম সৰু সৰুকৈ কাটিম আৰু বেছি ইয়াত বহুত মানে কিবা কৰিব নালাগে, খেচামি কৰি থাকিব নালাগে। মিহি মিহিকৈ এনেকৈ কাটি লৈ তাৰপিছত মই কেৰাহীটো গৰম কৰিব দিম। কেৰাহী পাতি দিছোঁ ইফালে। কেৰাহীটো ভালকৈ গৰম হোৱালৈকে থাকিব দিব। আৰু ইয়াৰ পিছত মই তেল দিছোঁ। তেলটো সামান্য পৰিমাণে দিলেই হ'ল। পিঁয়াজৰ এটা পিঁয়াজ মই গোটেইখিনি কাটি লৈছোঁ, কাৰণ এইখিনি শাকটোত অলপ পিঁয়াজ বেছি হ'লে খাই ভাল লাগে। আলু নিদিলেও হৈ যায়, অকল পিঁয়াজ আৰু শাকটো ভাজিছোঁ। তাৰপিছত হালধি নিমখ দি দিলোঁ আৰু লগতে শাকখিনি মই বহাই অকণমান লৰাই দিলোঁ। তাৰপিছত ঢাকনিখন মাৰি কিনে অকণমান সিজিবলৈ দিব। বেছি টাইম নালাগে, অলপ টাইম সিজিলেই হৈ যায়। আৰু এইটো ৰেডি হৈ গ'ল। খাই চাব আপোনালোকে, পথাৰত পায় এই শাকটো খুব ভাল লাগে, কিন্তু অকণমান তিতা লাগে।